নমস্কাৰ ট্ৰেডিং যাত্ৰাৰ চতুৰ্থ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে অকণমান আলোচনা কৰিম। আগতে আমি ট্ৰেডিঙৰ কথা কৈ আছোঁ, গতিকে ট্ৰেডিং আৰু শ্বেয়াৰ মাৰ্কেট দুটা টাৰ্মছ অকণ কনফিউজ হয় মানুহে ইয়াক বুজিবলৈ। ট্ৰেডিং হ'ল বেচা কিনা যিটো প্ৰচেছ। আপোনাক শ্বেয়াৰ মাৰ্কেট মানে বজাৰ, শ্বেয়াৰ মাৰ্কেট হ'ল শ্বেয়াৰ বজাৰ, আৰু শ্বেয়াৰ বজাৰত আমি যিকোনো বজাৰত গৈ যেতিয়া কিনা বেচা কৰোঁ সেইটো হ'ল ট্ৰেডিং। গতিকে আমি আজি এইটো বুজিম শ্বেয়াৰ বজাৰত আমি কি কি কিনিব পাৰোঁ বা কি কেনেধৰণে আমি অংশগ্ৰহণ কৰিব পাৰোঁ, আমি শ্বেয়াৰ মাৰ্কেটত কেনেকৈ পাৰ্টিচিপেট কৰিব পাৰোঁ। আমি সাধাৰণতে বুজোঁ অকল ট্ৰেডিঙে কৰিব পাৰি বুলি ভাবে সকলোৱে, কিন্তু একচুৱেলি তেনেকুৱা নহয়। শ্বেয়াৰ মাৰ্কেটত আপুনি ইনভেষ্টৰ হৈও টকা উপাৰ্জন কৰিব পাৰে, আৰু দৈনন্দিন যিটো বেচা কিনা মানে ট্ৰেডিং, এইটো কৰিও আপুনি টকা উপাৰ্জন কৰিব পাৰে। ধৰি লওক কোনোবা এজন মানুহে ধৰি লওক চাকৰি কৰে, তেখেতে দিনত ট্ৰেডিং কৰিব নোৱাৰে, গতিকে তেখেতে কেনেকৈ পাৰ্টিচিপেট কৰিব, তেখেতে ইনভেষ্টৰ হৈ অংশগ্ৰহণ কৰিব। আৰু কোনোবা এজন যদি তেখেতে চাকৰি বাকৰি নাই, ফ্ৰী আছে, তেখেতে সময় আছে কাৰণে তেখেতে ট্ৰেডিং কৰিব। আৰু গতিকে শ্বেয়াৰ মাৰ্কেটত যেনেকৈ এখন দোকানত যদি আমি যাওঁ বা এখন বজাৰত যাওঁ, বিভিন্ন ধৰণৰ বস্তু থাকে বা প্ৰডাক্ট থাকে, ঠিক তেনেকৈ শ্বেয়াৰ মাৰ্কেটতো বহুত ধৰণৰ প্ৰডাক্ট আমি কিনা বেচা কৰিব পাৰোঁ, আৰু আমি যেনেকৈ বিচাৰোঁ তেনেকৈ আমি তাক বেচা কিনা কৰিব পাৰোঁ। ধৰি লওক মই উদাহৰণ এটা দিওঁ, ধৰি লওক আপুনি মাটি এডোখৰ কিনিছে। সাধাৰণতে আমি কি কৰোঁ, মাটি আজি কিনিলোঁ, আমি তাক 3 বছৰ 5 বছৰ 10 বছৰ হোৱাৰ পিছত বিক্ৰী কৰোঁ। কিন্তু আমি যদি শাক পাচলি বিক্ৰেতা এজনে আজি কিনি আনিলে, আজিয়ে বিকিব, কেলৈ কাইলৈ হয়তো বেয়া হৈ যাব বা কাইলৈ বা পৰহিলৈ বিকিব। ঠিক তেনেকৈ মাটি বিকাজন হ'ল লং টাৰ্ম ইনভেষ্টৰ, আৰু এইজন ইণ্টাৰডে, ধৰি ল'লোঁ ইণ্টাৰডে, আজি আনিলে আৰু আজি বিকিলে, তেখেত হ'ল ইণ্টাৰডে ট্ৰেডাৰ। গতিকে শ্বেয়াৰ মাৰ্কেটত আমি এনেকৈ দুই ধৰণে অংশগ্ৰহণ কৰিব পাৰোঁ। এটা হ'ল আমি শ্বৰ্ট টাৰ্ম আৰু এটা লং টাৰ্ম। আৰু চাকৰিয়ালসকলে সাধাৰণতে লং টাৰ্ম ইনভেষ্টৰ হিচাপে পাৰ্টিচিপেট কৰে, আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ হাতত সময় আছে, তেওঁলোকে ইণ্টাৰডে প্ৰতিদিনে বেচা কিনা কৰি টকা উপাৰ্জন কৰিব পাৰে। গতিকে আজি আমি এইখিনিকে বুজিছোঁ, আৰু ইয়াৰ নেক্সট আমি আৰু বিতংকৈ বুজিম। আপোনালোকে আমাক উৎসাহ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আমাৰ চেনেল আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমি আগলৈ আৰু উৎসাহেৰে আপোনালোকক বেলেগ নতুন নতুন ভিডিঅ' আনি থাকিব পাৰিম। কিবা যদি আপোনালোকৰ ক'বলগীয়া থাকে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত দিব। আমি আপোনালোকৰ জানিবলগীয়াখিনি আমি হয়তো গম পাম। আমি আমাৰ সীমিত জ্ঞানেৰে যিখিনি আমি আপোনালোকক পাৰোঁ, আমি নিশ্চয় সহায় কৰিম। ধন্যবাদ।